হিমন্ত বিশ্ব শৰ্মা তই মোৰ সেম টু আমাৰ মাননীয় মুখ্যমন্ত্ৰীক এইজন লৰাই এনেকৈ কবলৈ সাহস ক'ত পালে মাদাৰ চোত বুঝা নাই তই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখাইছ মই তোক সেম দেখাইছো ল'ৰাজনৰ নাম ঘৰ ক'ত নাজানো কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰীক এনেকৈ ছ'চিয়েল মিডিয়াত কবলৈ সাহস ক'ত পালে তাকো কি ক'ম মই তোমালোকক এনেকুৱা চিষ্টেমৰ অপমান কৰিছে তাকো ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই কিনে আৰু এইটো ফাক কিউ তই বুঝা নাই ৰাহুল গান্ধীৰ একটা নুমৰ বৰাবৰ নহয় তই চুত মাৰানি ৰাহুল গান্ধীক একটা কথা কবাইছ মুখ্যমন্ত্ৰীক এইজন লৰাই নিজৰ লগ বন্ধু বুলি ভাবিছে মুখ্যমন্ত্ৰী এজন মানুহ নহয় তেখেতক গোটেই ৰাইজে লগ হৈ কিনে প্ৰতিনিধি হিচাপে বাছনি কৰি দিছে যে তেখেতে মুখ্যমন্ত্ৰী আৰু তেখেতক অপমান কৰা মানে গোটেই আমাৰ অসমখনৰ যিমান মানুহ আছে সকলোকে অপমান কৰা মই তোক একটা কথাই কৈ আছো তই ৰাহুল গান্ধীৰ সিঙ্গেল সেম টু পুলিচে এৰেষ্ট কৰাৰ পিছত তাৰ হেৰিটো কাটি দিব লাগে যাতে এনেকুৱা চিষ্টেমৰ বাক্য কথা ছ'চিয়েল মিডিয়াত যাতে নেক্সট টাইম কোনেও নকয় এজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰে ভাই কিবা ক অলপ এটা লাইন আছে মানুহৰ কথা কোৱা কিন্তু এনেকুৱা অসৎ ভাষাৰে অসৎ গালি দি এইটো কি প্ৰচেছ আৰু না কিবা সিহঁতৰ জ্ঞান আছে না কিবা আছে যিজনে ভিডিঅ' বনাই আছে ভাই মোবাইলটো এটা হাতত লৈ পেলাই ভিডিঅ'টো বনাইলে হ'ল আৰু মোৰ সিঙ্গেল এই লাউৰাটো মাদাৰ চোত ফাক কিউ বেটা তই কাক কি কৈ আছা তই গম পোৱা নাই এতিয়া যেতিয়া পুলিচে এৰেষ্ট কৰিব ভালকে পঢ়ব টাপলেট তেতিয়া গম পাবি যদি ভাল লগ বন্ধুৰ সৈতে লগ হ'লি হয় বা স্কুলত গেলি হয় পঢ়া শুনাটো কিবা আছে না একোতো নাই ভাই মোবাইলটো লৈছে বকি আছা তই দুধ দানি খাই ডাঙৰ হোৱা নাই না তোৰ মাৰ গাখীৰ খাইহে ডাঙৰ হৈছ কাৰণ তোৰ মাৰ গাখীৰত মিঠা নাছিল মুখ্যমন্ত্ৰীৰ মাকক গালি দিছে আৰে ভাই প্ৰথমতে তই নিজৰ মাক সন্মান কৰিবলৈ শিক কেনেকৈ কথা ক'ব লাগে আৰু ছ'চিয়েল মিডিয়াত এজন মুখ্যমন্ত্ৰীৰ মাকক এনেকুৱা চিষ্টেমৰ কথা কোৱাৰ তোৰ কোনো অধিকাৰ নাই তেখেতৰ লেভেল বহুত ওপৰত তইতো ভাই বহুত তলৰ মাল দোকানত যি বস্তু আছে চেম্পু টেম্পু চানস্লিক গোটাই বেছি পেলাই ক্লিয়াৰ কৰ ৱেলকাম টু পিছৰখিনি গমেই পাবি কি তই যদি গৰুৰ গাখীৰ খালি হয় না তেতিয়া তোৰ দিমাগ আহি গ'লে হয় কাৰণ তোৰ মাৰ গাখীৰত কোনো কাম নাই দম নাই তই গৰুৰ গাখীৰ খাই চাবি দম আহি যাব কি কম মই ফেমিলি চাই মোৰ নহ'লে আজি এনেকুৱা গালি দিলো হয় এই কুকুৰৰ পুতেকটো চালা কাৰণ তোৰ মাৰ গাখীৰত কোনো কাম নাই দম নাই তই গৰুৰ গাখীৰ খাই চাবি দম আহি যাব চা ভাই মুখ্যমন্ত্ৰীৰ তই এডাল তেখেতৰ এডাল গাৰ লোমৰ মানে তুলনা কৰিব নোৱাৰি তোৰ লগত না তোমাৰ কিবা জ্ঞান আছে কিবা আছে ভাই দোকানখন দিছে কিবাকে বেৰাখন দি পেলাই পঢ়া শুনাটো থাকিলে এনেকুৱা ষ্টেমত নকলিয়ে হয় যদি সৰুতে মা দেউতাই তোমাক ভালকৈ শিক্ষা দিলে হয় ঘৰৰ পৰা চাগে একো নিশিকালে সেনেকৈ জাষ্ট জন্ম দিব লাগে দিছি সেইখিনিয়ে কৰিছি আৰু পুলিচে ধৰাৰ পিছত তই কেৱল গাখীৰ খাইছিলি তই গম পাবি হিমন্ত বিশ্ব শৰ্মাক যেদিনা মই দুটা গালত দুটা চৰ দিব পাৰিম মই সেইদিনাই শান্তি মুখ্যমন্ত্ৰীক চৰাব সি আৰে ভাই ইয়াৰ পিছত তই ক'ত যা তোৰ ভাই ঠিকানাটো চাই ল আগতে জেলৰ কাৰণে ৰেডি হৈ থাক বুঝ নাই কেইবছৰ হ'ল তই দুনিয়াত কেইবছৰ হ'ল এজন মুখ্যমন্ত্ৰীক তেখেত যোনে নহওক তেখেতক এনেকুৱা চিষ্টেমৰ কোৱাৰ অধিকাৰ কাৰো নাই কাৰণ তেখেতক আমি বনাই আমি তেখেতক সেই পদত ৰাখিছোঁ আৰু তেখেতক গালি দিয়া মানে গোটেই অসমবাসীক গালি দিয়া আৰু এটা মোবাইল এটা এনেকৈ ওলাই কিনে ভাই জাষ্ট মোবাইল এটা ললি এই বা মই ভিডিঅ' বনালোঁ ভাই ইমান ডাঙৰ মানুহ হৈ যোৱা নাই সেই ভিডিঅ'টো বনাই কিনে আৰু তই ভাং খা যি খা খাই থাক ভাই তোৰ নিশ্চয়তো তাত আৰু ভাই ৰাজনীতি কেনেকৈ পালি যায় পেলাই কেইবছৰ হ'ল তোৰ জন্ম হোৱাৰে তই কেলা বাংলাদেশী আল বাল বহি এইবিলাক মানুহে আমাৰ অসমখন বেয়া কৰি আছে না শিক্ষা দীক্ষা আছে না কিবা মাথাত জ্ঞান আছে কিছুমান মানুহ এনেকুৱা আছে যে শিক্ষা দীক্ষা নহ'লে স্কুললৈ যোৱা নাই কিন্তু যিখিনি শিকিব লাগে শিকি লৈছে ধুনীয়াকৈ কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে কাক কেনেকুৱা আচৰণ কৰিব লাগে গোটেইখিনি কথা জানে কিন্তু ই ভাই জাষ্ট খংটো উঠছি মিটাৰ উঠছি ভাই ভিডিঅ' মোবাইলটো উলিয়াই পেলাই ভিডিঅ' বনাই দিছি ভাই মুখ্যমন্ত্ৰীকে গালি পাৰি দিছি আৰে ভাই তই কি কৈছা তই গম পা নে পিছত অট'মেটিক ৰিজাল্ট আউট হৈ যাব তই তোমাক বোলে জেলত বোলে ধৰি লৈ গ'ল হে কথাটো ভাল লগা নাই দে মামা কিয় ধৰি লৈ গ'ল তোমাক তুমি বুঢ়া আঙুলি দেখুৱাইছিল তাক দেখি কিনে এহেঁতে ৰিলে বনাই দিছি বোলে ডাইৰেক্ট সেই মুখ্যমন্ত্ৰীৰ ওপৰত এৰেষ্ট কৰিছে মুখ্যমন্ত্ৰীক বোলে কি হ'ব ভাই মানে মা দেউতাই তোমাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে
জীয়াই থাকিব ইচ্ছা নাই ইমান সৰুতে মানে কি মুখ্যমন্ত্ৰীৰ ওপৰত এনেকুৱা টুলুঙা হাস্য হাঁহি হেৰি কৰা ভিডিঅ' বনাইছা ভাই কিবা বেলেগ ভিডিঅ' বনা মুখ্যমন্ত্ৰী কেনেকুৱা ষ্টেমত কৈ কিনে ভিডিঅ' বনাইছা তোমালোকে হাঁহি কিনে তুমি বুঢ়া আঙুলি দেখিল কি হিমন্ত মামা তুমি এইটো নিজৰ ফিউচাৰটো বেয়া নকৰবি এনেকে গম পাইছা না কি ক'ম আৰু মই যদি ইহঁতৰ কাৰণে কি হৈছে জানানে মানে বেলেগে এইবিলাক চাই পেলাই ভিডিঅ' বনাই আছে বৰ্তমান এইসকলক অতি সোনকালে এৰেষ্ট কৰিব লাগে যদি কোনোবাই এই প্ৰথম যে মুখ্যমন্ত্ৰী গালি দিছে তেখেতৰ যদি নাম ঘৰ ক'ত জানে তেতিয়াহ'লে ট'টালিকে পুলিচক খবৰ কৰক এনেকুৱা মোৰ নিজৰে হজম হোৱা নাই যে ভাই কোনোবা ভাল পায় বেয়া পায় তেখেতক মই সেইটো ক'ব যোৱা নাই মই কোনো পাৰ্টিৰ হৈ কিনে ছাপৰ্ট কৰি কিনে কথা কোৱা নাই তেখেত আমাৰ মুখ্যমন্ত্ৰী হয় বুজি পাইছেনে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিবা চেনেল নতুন কৈছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকন বজালত টেপ কৰি দিবা তো আজিলৈ মানে